নমস্কাৰ, এই মুহূৰ্তে এটি গুৰুত্বপূৰ্ণ খবৰ। চিৰাঙত চিকিৎসক স্বাস্থ্যকৰ্মীক প্ৰহাৰ আৰক্ষীৰ। কৰোনা যোদ্ধাক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে। আমটেঙা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে। আমি আপোনালোকক জনাইছোঁ, চিৰাঙত এক জঘন্য ঘটনা সংঘটিত হৈছে। কাণত ধৰি আঁঠু কঢ়ালে 3জন স্বাস্থ্যকৰ্মীক, লাঠিৰে প্ৰহাৰ কৰে 3জন স্বাস্থ্যকৰ্মীক। আহত চিকিৎসক ডাক্তৰ মাধুৰ্য কাকতি, ফাৰ্মাচিষ্ট ৰাজু বড়ো আৰু গাণনিক নিতু দাসে আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত কৰিছে। আহত চিকিৎসক ডাক্তৰ মাধুৰ্য কাকতি আৰু গাণনিক ৰাজু বড়োৱে কি মন্তব্য আগবঢ়াইছিল শুনাব বিচাৰিছোঁ। কথাটো ইমানখিনি ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ, যিহেতু হ'ল মই কথাখিনি কি হৈছিলে সেইটোহে ক'ম। বাকীখিনি আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডিষ্ট্ৰিক্টৰ মানুহখিনি ক'ব কি হ'ব বা কি নহয়। এনেকুৱা হৈছিলে, মই ৰাতিপুৱা 9টা বজাৰ পৰা মই ডিউটিত ওলাই গৈছোঁ। কাৰণ চেন্নাইৰ পৰা বা কেলকাতাৰ পৰা বহুত মানুহ আমাৰ গাঁৱত সোমাইছে, মানে কোকৰাঝাৰৰ পৰা তেওঁলোকক নিগেটিভ পোৱাৰ পিছত ঘৰত পঠাই দিছে। যিহেতু তেওঁলোক 14 দিনৰ কোৱাৰেণ্টাইন লাগে, হোম কোৱাৰেণ্টাইন দিয়াৰ কাৰণে আমি হস্পিটেলৰ পৰা স্ক্ৰিনিং কৰিব যাব লাগে। তো আমি ঘৰে ঘৰে স্ক্ৰিনিং কৰিব গৈছিলোঁ আৰু স্ক্ৰিনিং কৰিব যোৱাৰ পিছত প্ৰায় 4টা বজাত স্ক্ৰিনিং কৰা শেষ হৈছিলে। 20-25 ঘৰ মানুহ গোটেই স্ক্ৰিনিং কৰি তেওঁলোকক বুজাই মেলি কোনোবাৰ কিবা অসুবিধা আছে নেকি সেইখিনি সুধি মেলি আহি 4টা বজাত 3:45 মানত মই ৰুম পাইছিলোঁ। ৰুম পাই মই দেখিছিলোঁ মোৰ ৰুমৰ চাবিটো হেৰাইছে। বৰষুণ দি আছিলে, তো আমি যিহেতু অলপ আঁতৰ হৈছিলে সেইকাৰণে চাগে ৰুমৰ চাবিটো হেৰাল। তো মই মোৰ একাউণ্টেণ্ট আৰু আমাৰ ৰাজুদা সেয়ক ক'লোঁ ফাৰ্মাচিষ্টক যে ৰুমৰ চাবিটো বিচাৰি আহোঁ। সেনেকৈ মই লং পেণ্টটো খুলিলোঁ আৰু চাৰ্টটো খুলিলোঁ। লং পেণ্টটো মোৰ হাফ পেণ্ট আছিলে, হাফ পেণ্ট আৰু স্পৰ্টিংটো পিন্ধি মই মাস্কখন খুলি দিলোঁ। মাস্কখন খুলি মই চাবিটো বিচাৰি ওলাই গ'লোঁ। মষ্ট প্ৰবেবলি মোৰ সেইটো ভুল হৈছিলে, আই এগ্ৰী কি সেইখিনি সময়ত মোৰ মাস্ক নাছিল, কিন্তু মই হস্পিটেলৰ গেটৰ বাহিৰত ওলাই গ'লোঁ। গেটৰ বাহিৰত মই চাবিটো বিচাৰি দাদা আৰু মই এনেই অকণমান কথা পাতি চাবিটো বিচাৰি যেনেকৈ কেজুৱেলি যায় 10-15 মিটাৰমান মই ওলাই গ'লোঁ। এইখিনি টাইমতে সেইটো ছাইডৰ পৰা কেইজনমান পুলিচ আহিলে, পুলিচৰ গাড়ী। তাৰ ভিতৰত কোন আছে কি মই নাজানো। অহাৰ পিছত তেওঁলোকে আমাক অবাইজ ভাষা দি গালি দিলে, এই মাস্ক পিন্ধা নাই কি পিন্ধা নাই। মই ক'লোঁ মই ডক্টৰ, ইয়াৰে ইনচাৰ্জ, মই সোমাওঁ, মোৰ ভুল হৈছে। তেওঁলোকে বহুত গালি দিলে বেয়া বেয়া ভাষা দি, ক'লে কি ডক্টৰ হৈ নাজানা, এইখিনি তোমালোকে কি শিকাবা। ঠিকে কৈছে, এইখিনি মোৰ ভুল হৈছে। তথাপি মই বাৰ বাৰ কৈছোঁ যে মই ইনচাৰ্জ, মই যাওঁ। কিন্তু তেওঁলোকে সেইখিনি কথা নুশুনিলে। গাড়ীৰ ভিতৰৰ পৰা কোনোবা এজনে ক'লে মাৰ বুলি। তেওঁলোকে ৰাইজৰ সন্মুখত, যিখিনি ৰাইজক মই সেৱা কৰোঁ সেই ৰাইজৰ সন্মুখত মোৰ এটা সন্মান আছে, সেই ৰাইজৰ সন্মুখত মোক গেজেটেড অফিচাৰ এজনক মোক কাণত ধৰি আঁঠু কাঢ়াইছে। এই দাদাজনক, মোক আৰু নিতু দাক। মই আঁঠুটো কাঢ়োতে অকণমান বেকা হৈ কাঢ়িছিলোঁ কাৰণে মোক ঢাকা মাৰিছে, এই চিধা হ। তাৰপিছত মোৰ দাদাজনৰ ছাতিটো দলিয়াই দিছে। তাৰপিছত মোৰ বেকত এটা কোব মাৰিছে, দাদাৰ ভৰিত আৰু বেকত কোব মাৰিছে, আৰু আমাৰ একাউণ্টেণ্টৰো পিছফালে এটা কোব মাৰিছে। তো মই কিমান দুখ পাইছোঁ মই বেছি দুখ পোৱা নাই, মই সুস্থ আছোঁ। কিন্তু কাৰ দুখ কাৰ ভুল, কিন্তু এনেকুৱা এটা সময়ত COVID-19ৰ এগেইনষ্টত আমি সকলোৱে ডিউটি কৰাৰ সময়ত এনেকুৱা এটা আক্ৰমণ বুলিয়ে ক'ম, মই বহুত দুখ পাইছোঁ, বহুত লজ্জিত হৈছোঁ। তেওঁলোকে যেনেকৈ মাৰিছে তেনেকৈ মোক ঘৰত মায়েও মাৰি পোৱা নাই, মই এইটো কথা ক'ব পাৰোঁ। আৰু ইমানখিনি পঢ়ি শুনি এখন মাস্ক নিপিন্ধাৰ কাৰণে তেওঁলোকে যদি এনেকৈ শাস্তি দিব পাৰে, আৰু মই জানো মোৰ ভুল হ'ব পাৰে সেইখিনি সময়ত, মই কৈছোঁ যে মই যাম, মই এতিয়াই যাম। তেওঁলোকে তেনেকৈ শাস্তি দিব নোৱাৰে। মই যদি মাস্ক পিন্ধা নাই, তেওঁলোকে আইনৰ জৰিয়তে মোক ব্যৱস্থা কৰিব পাৰে, কিন্তু তেওঁলোকে লাঠি দি মাৰি ৰাইজৰ সন্মুখত আঁঠু কঢ়াই মোক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। আৰু কাণত ধৰাইছে, এইটো কোনোমতে গ্ৰহণযোগ্য নহয়। আৰু মই দেখিছোঁ আৰু ৰাইজৰ কিছু মানুহকো মাৰিছে, কিন্তু সেইখিনি সময়ততো আপোনাৰ কাৰফিউ চলি নাছিলে। মইতো জানো 6টা-7টাৰ পৰাহে কাৰফিউ থাকে। তো মাস্ক নিপিন্ধাৰ কাৰণে ক'ব পাৰে যে ঘৰৰ ভিতৰত সোমাওক, অমুক কৰক। মোকো কথা শুনাইছে, বহুত সময় কৈছোঁ যে নাই ভুল হৈছে। কিন্তু হাতত তেওঁলোকে দাণ্ডা দি আমাক মাৰিব, আৰু এইটো সময়ত এনেকুৱা আক্ৰমণ একেবাৰে গ্ৰহণযোগ্য নহয়, আৰু এইটো মানে নিন্দনীয়। মই ইতিমধ্যে যিমানখিনি জনাইছোঁ, ডিষ্ট্ৰিক্টৰ সকলো মানুহকে জনাইছোঁ, সকলোৱে হেল্প কৰিছে। হেঁচা প্ৰয়োগ কৰা নাই, তেওঁলোকে আমাৰ লগত কথা পাতিছিলে, SDO ছাৰে কথা পাতিছিলে। ছাৰে কৈছে তোমালোকে বেয়া নাপাবা, মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক্ষমা খুজিছোঁ, কিন্তু ছাৰে আমাক কোৱা নাই। আমি যি কৰিব খোজোঁ, মেডিকেল যি কৰিব খোজোঁ ছাৰে কৰিব দিছে, আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাক হেল্প কৰিম বুলিয়ে কৈছে। ৰাস্তাত আবদ্ধ কৰিছিল নেকি? আবদ্ধ কৰা নাই, খালি SDO ছাৰে আহিছিলে, ছাৰে জাষ্ট কথাটো সুধিছে যে তোমালোকৰ এনেকুৱা কি হ'ল। ছাৰে সুধি পেলাই কৈছে ঠিক আছে যোৱা তোমালোকে। ক'ত যাম সুধিছে, কাজলগাঁও চিভিল যাম, এনেকুৱা মেডিকেল কৰিম, এনেকুৱা হৈছে।
তাতে কিবা ব্লেক কোট এই পিন্ধাও মানুহ আছিলে এতিয়া কোন কি মই ইমান নাজানো আইচি আছিল নেকি তাৰে তাৰ আইচি কোনোবা থকা বুলি কৈছে কিন্তু মই কাকো চিনি নাপাওঁ কাৰণ মোৰ মই ইনচাৰ্জ হিচাপে জইন কৰিছোঁ 2 মাহ হৈছে আকৌ আপোনালোকে জানে আমটেকা এৰিয়াটো অকণমান পিছপৰা জেগা মানুহখিনি তাত মানে ডক্টৰ যাব অকণমান ভয় কৰে কিন্তু সেই জেগাটো মই COVID-19 ডিউটিৰ কাৰণে লাষ্ট 2 মাহ ধৰি মই ডিউটি কৰি আছোঁ তাৰ কোৱাৰ্টাৰত আছোঁ তাত 2 দিন ধৰি লাইট নাথাকে পানী 3 দিন ধৰি নাথাকে তথাপি মই তাত ডিউটি কৰি আছোঁ যে এইখিনি সময়ত আমাৰ দায়িত্ব কৰ্তব্য বুলি তাৰ পিছত এনেকুৱা এটা একদম নিন্দনীয় আৰু মই বহুত দুখিত মই FIR দিম নেকি সেইটো মই ডিষ্ট্ৰিক্ট বেনিফিচিয়াৰীৰ লগত কথা পাতিম কাৰণ এতিয়া মেডিকেল কৰিছোঁ তাৰপিছৰখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰে জনাব আৰু তেওঁলোকে আমাক হেল্প কৰিম বুলি কৈছে কিন্তু মই এতিয়া শংকাগ্ৰস্ত যে মই তাত ডিউটি কৰিব পাৰিম নে নাই কাৰণ মোৰ ছিকিউৰিটিটো এতিয়া তাত নাথাকিব আৰু কেতিয়া কি হয় তো সেইখিনিয়ে কথা না আৰক্ষীয়ে ভুল স্বীকাৰ একো বিশেষ কৰা নাই ছাৰে জাষ্ট কথা সুধিছে যি ব্যৱস্থা কৰিব কৈছে ছাৰে কৈছে তোমালোকে মেডিকেল কৰা যি কৰা সেইখিনিয়ে কৈছে ছাৰে বিশেষ একো কোৱা নাই আমাক মানে তাতে বৰষুণ দি আছিলে আমি ছাতি লৈ আছিলোঁ তাৰপিছত মানে আমাক তাতে বহুত মানুহ আছিলে ওচৰত তাৰপিছত মানে আমাক তাতে আঁঠু কাঢ়িব দিলে তাৰপিছত আৰু কাণত ধৰিব দিলে এনেকুৱা পুলিচে মানে মাৰিছে এনেকুৱা হয় তাৰপিছত কৈছে বহুত কিবা কিবি গালি দিছে এনেকুৱা কি বেয়া ভাষা কৈছে এনেকুৱা এইটো আঁঠু কৰাইছে তাৰপিছত কাণত বৰষুণ দি আছিলে আমি ছাতি লৈছোঁ ছাতিটো লাঠি দিয়ে মানে কোবাই কিনে ছাইড কৰি দিছে মানে পেলাই দিছে এনেকুৱা কৰিছে মানে কিমান সময় আপোনালোকে পানিছমেণ্ট দিলে সেইটো 10 মিনিটমান হ'ব 10 মিনিটমান হয় তাৰপিছত কিমানজনমান আছিলে তেওঁলোকৰ আৰক্ষীটো 2খন গাড়ী আছিলে 2খন আমগুৰি থানাৰ OC আছিলে আৰু কয়লা মেলাৰ আউটপোষ্টৰ IC আছিলে